Hi guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে। তো আপোনালোকে হয়তো মোৰ আগৰ ব্লগটোত দেখিছে দাদাৰ বিয়াৰ বজাৰৰ ব্লগটো। তো তাতে মই আপোনালোকক ভালকৈ বস্তুখিনি দেখাব পৰা নাছিলোঁ আৰু মই তাতেও কৈছিলোঁ যে মই বস্তুখিনি আপোনালোকক দেখুৱাম। তো সেইটো ভিডিঅ' ইমানেই মানে কি ক'ম, ইমান ভালকৈ বস্তুখিনি মই ভালকৈ দেখাব পৰা নাছিলোঁ। তো সেইকাৰণে মই ভাবিলোঁ মই এটা বেলেগকৈ এটা ভিডিঅ' বনাম য'ত আপোনালোকক সকলোখিনি বস্তু ভালকৈ দেখুৱাম। তো সেইকাৰণে আজি এটা সেইকাৰণে আজি মই এটা ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ। ইয়াতে মই আপোনালোকক সকলো মানে কি কাপোৰ কিনিছোঁ, কি বস্তু কিনিছোঁ সকলোখিনি দেখুৱাম। তো সিদিনা আমি বেছি কিনা নাই, আৰু আছে কিনিব, ঢেৰ কিনিব আছে। তো সিদিনা আমি অকল মেইন কাপোৰখিনিহে কিনিছোঁ কইনাৰ কাৰণে, মোৰ কাৰণে, বাৰ কাৰণে আৰু ডাঙৰ বাৰ কাৰণে। তো সেইখিনি মই আপোনালোকক দেখুৱাম। তো ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট মই দেখুৱাম যে কইনাৰ কাৰণে কি কিনিছোঁ। কইনাৰ পাটৰ ছেটযোৰ আপোনালোকক দেখুৱাই আছোঁ। এইযোৰ পিচ কালাৰৰ হয়, বহুত ধুনীয়া হয় আৰু বহুত শ্বাইনি হয়, পাটৰ ছেট হয়। মোক বহুত পচন্দ লাগিছে এইযোৰ। এইটো লাইটৰ পোহৰত বেছি জ্বলি আছে, নহ'লে বহুত ধুনীয়া হয়। এইযোৰ হৈছে কইনাৰ যিটো পাটৰ ছেট, আৰু তাতে মেচিং কৰি এখন ৰিহা। সেইখন বহুত ধুনীয়া হয়, ইয়াতে সৰু সৰু ফুল আছে, বহুত ধুনীয়া হয়। তাৰপিছত এযোৰ কিনিছোঁ ৰিহা ছেট। এইযোৰ কইনাৰ কাৰণে, আৰু এইযোৰ এনে ঘৰত পিন্ধা, সেইকাৰণে। তো এইখিনিয়ে কইনাৰ কাৰণে কাপোৰ কিনিছোঁ, আৰু আছে কিনিবলৈ, সিদিনা অনা নাই। তো আৰু এদিন যাম, তো সিদিনা আনিম। তো এতিয়া মই দেখাই আছোঁ মোৰ যোৰ দেখুৱাই আছোঁ আপোনালোকক। এইযোৰ মোৰ হয় য়েল্ল' কালাৰৰ। এইখন হৈছে মেখেলা, আৰু এইখন লৈছোঁ ডাঙৰ বাৰ কাৰণে। এইটো কালাৰ আৰু কইনাৰ মেখেলা চাদৰ পাটৰ ছেটযোৰ একে কালাৰৰ হয়, অলপ বেলেগ আছে। চাওক, ইয়াতে অৰেঞ্জ কালাৰ আছে, মই আপোনালোক চাওক। তো প্ৰথমত মই এইখন পচন্দ কৰিছিলোঁ মোৰ কাৰণে, তাৰপিছত আৰু এইখন পচন্দ কৰিছিলোঁ বাৰ কাৰণে। তাৰপিছত ঘৰত অহাৰ পিছত বাই ক'লে যে মোৰ এইখন পচন্দ হৈছে। তো তাৰপিছত এইখন বাদ দি দিলোঁ আৰু মই এইখন ল'লোঁ। তো এইখন হৈছে মোৰ ডাঙৰ বাৰ কাৰণে, আৰু এইখন মেখেলাখন। আৰু এইখন হৈছে সৰু বাৰ কাৰণে। এইখন পাটৰ নহয়, এইখন হ'ল টচ মুগাৰ। তো এইখনো মোক বহুত ভাল লাগিছে, বহুত ধুনীয়া, বহুত ভাল লাগিছে মোৰ। আৰু এইখন হৈছে সৰু বাৰ কাৰণে, আৰু এইখন হৈছে মেখেলা। তো আমাৰ মেখেলা চাদৰখিনি হৈ গ'ল। এইখিনি আছিল আমাৰ মেখেলা চাদৰ। কইনাৰ পেণ্ডেল কিনিছোঁ। এতিয়া মই আপোনালোকক দেখুৱাম দৰাৰ কাৰণে কি কিনিছোঁ, মানে মোৰ দাদাৰ কাৰণে। এইখন কিনিছোঁ দাদাৰ বিয়াৰ যিটো কি বুলি কয়, কুৰ্তা কয় নে পাঞ্জাবী কয়, যিয়ে হওক। এইখন এখন পাটৰ হয়, বহুত ধুনীয়া হয়। মই আপোনালোকক খুলি দেখুৱাই আছোঁ।
বহুত ধুনীয়া লাগিছে মোক মই দেখাৰ লগে লগে এইখনে চুজ কৰিছোঁ যে মই এইখনে ল'ম দাদাৰ কাৰণে তো এইখন দাদাৰ আৰু লগত আছে ধুতি এইখন ধুতি আৰু এখন লৈছোঁ এনেকুৱা গামোচা এইখন বোৱা গামোচা নহয় এনে দোকানত যে পায় ধুনীয়া এইখন লৈছোঁ তো কাপোৰখিনি হৈ গ'ল এতিয়া মই আপোনালোকক দেখুৱাম কসমেটিকৰ বস্তুখিনি যে কইনাৰ কাৰণে কি লৈছোঁ যেহেতু কইনাক দিব লাগে এইটো কইনাৰ কাৰণে কিনা বস্তুখিনি কসমেটিকৰ বস্তু আপোনাক প্ৰথমে মই দেখুৱাই আছোঁ এখন আইনা আৰু এখন ফণি তো আইনা আৰু ফণি লৈছোঁ এইটো গ'ল তাৰপিছত আছে আলতা সিন্দুৰ আৰু তাৰপিছত এটা বডি অইল অলিভ অইল লৈছোঁ তাৰপিছত এটা বিন্দি তাৰপিছত এটা গাডাৰ এটা কাজল লেকমি আইকনিক কাজল তাৰপিছত আইলাইনাৰ লৈছোঁ তাৰপিছত নিভিয়া সফ্ট লাইট ময়শ্চাৰাইজাৰ ক্ৰীম তাৰপিছত জেচমিন অইল তাৰপিছত লৰিয়েলৰ টোটেল ৰিপেয়াৰ 5ৰ শ্বেম্পু এণ্ড কণ্ডিশ্যনাৰ দুটা লৰিয়েলৰ হয় তাৰপিছত ফেচ ৱাছ অচিয়া পাপায়াৰ তাৰপিছত এটা পাৰফিউম লৈছোঁ মেহেন্দি নেইল পেইণ্ট লিকুইড লিপষ্টিক আৰু এডাল এই কমৰ বান্ধ বুলি যে কয় কমৰত লগোৱা সেইটো তো এইখিনিয়ে তো এয়াই হৈছে আমাৰ সিদিনা কৰা বজাৰ শ্বপিং তো বিয়াৰ বজাৰ আৰু আছে কৰিবলৈ সেইখিনি আৰু কি দেখুৱাম আপোনালোকে কমেণ্টত জনাব কইনাৰ পাটৰ ছেটযোৰ কেনেকুৱা লাগিছে মই পচন্দ কৰা আৰু মোৰ যোৰ কেনেকুৱা লাগিছে চবৰে যোৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু বিয়াত আৰু ভিডিঅ' পাই থাকিব চ' এইবিলাক তো মই এটা ভিডিঅ' দি থাকিম তো ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব আৰু ভিডিঅ'বোৰ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব তো আগলৈও এনেকুৱা ভিডিঅ' পাই থাকিব বিয়াৰ যিহেতু এতিয়া বিয়া আহিছে ন বেছি দিন নাই আৰু 8-10 দিনমান আছে বিয়াৰ তো বিয়াৰ ভিডিঅ' পাই চ' আজিৰ কাৰণে এইখিনিয়ে আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো কাৰণ এইবিলাক আকৌ পেকো কৰিব লাগিব কইনাৰ বস্তুখিনি পেক কৰিব লাগিব যিহেতু আৰু বেছি দিন নাই আৰু ঘৰতো অলপ কাম কৰিব লাগে কাৰণ বা আৰু মই চব চাই আছোঁ ঘৰৰ বস্তুখিনি বা কামখিনি আৰু বিয়াৰ ঘৰ বোলে আপোনালোকে গম পায়ে কিমান কাম থাকে সৰু সুৰা বহুত কাম থাকে তো সেইকাৰণে মই ভাবিছিলোঁ যে ভিডিঅ'টো বনাই মই একদম একেবাৰে পেক কৰি থৈ দিম বস্তুখিনি তো আৰু বেছি দীঘল নকৰোঁ সেইখিনিতে সামৰিছোঁ আৰু আকৌ লগ পাই আছোঁ বিয়াত বাই